ৰাতিপুৱাৰ পৰাই গোটাখিনি চাউল জাৰা হৈয়ে গেল। এই ৰুমটোত সোমে ৰাতিপুৱা ভাতকেইটা খোৱাৰ পৰাই কি যি ৰুমটোত সোমে থাকে অলবাৰে নহয়। আকা গাখীৰ দিয়া চাহ খাব পাৰিলে মাথাটোৰ বিষটো কমিল হয়। নাই নাপা গাখীৰ দিয়া লাল চাহ হিতবে নিমলে অলবাৰে নহয় ৰুমটোত গাখীৰখিনি বা কি কৰে তাহে জানে। দীপে মিলে ভাতকেইটা ৰান্ধিবাৰ হ'ল। সদায় চাউলখিনিতো ময়ে বাছি দিওঁ। তেওঁতো কিজানি এই বিছনাখনত পৰি মোবাইলটোৱে টিপি আছে আৰু বেলেগ কাম বন নাই সেইটোৱে আছে। কালি গধূলিতে ক'লো বোলে মাইঠেক যাম দা, দেউতাৰ অলপ বেমাৰ হৈ আছে। কথা শুনব না মোৰ কথা, মাকৰ একদম পাৰ্মিশ্যন নলাকেতো নহয়ে। পাৰ্মিশ্যন সদায় ল'ব লাগিব, সদায় ল'ব লাগিব। ভাত খাব হ'লে কেতিয়া মাতছি? এটা নামাজতে ভাত খাব হ'ল। শুন ৰ একদিনতো বনাব দিলে বেমাৰ আজাৰ হ'লে সেইদিনা তেওঁ বেছি বেমাৰ হয়। মোক চাই বেছি বেমাৰ হয়। ৰাতিপুৱাতে কৈছিল গাখীৰ দিয়া চাহ খাম বুলি, অলপমান গাখীৰো আনিছোঁ আজি। গাখীৰ দিয়া চাহ কাপ দি কিন্তু অলপ তেলেই মাৰো যদি যাবা দেই। মুখটো বা কেনে হৈ আছে, যদি আৰু খঙত আছে মুখটো আৰু যাবা দিয়াটো দূৰৰে কথা, দহটা কথা বক কথা এবাৰ কৈ চাওঁ ৰ কিজানি যাবা দেই। কিতাপখানে অলপ পঢ়ো ৰ। সাধবাতো দেৰিয়ে আছে। ইমান দেৰি হ'ল একাপ চাহো নেদে। কি যি কৰি থাকে ৰুমটোত সোমে। মা চাহকাপ লওক, ৰাতিপুৱা কৈছিল না। গাখীৰ দিয়া চাহ দেখোন গাখীৰ আনিছিলি নেকি? বৰমাই থাক যায় কিন্তু অলপমান আনিছিলোঁ। ৰাতিপুৱা দেখোন মাথা বিষ বুলি ক'লা, সেইকাৰণে ৰাতিপুৱা মাথাটো বিষ হৈছিল। ১:৩০ বাজিল এতিয়া তোৰ আহিবাৰে হোৱা নাছিল ৰুমৰ পৰা। মোৰ আৰু বাহিৰতো কাম আছে, অকল মই ৰুমটোতে সোমাই নাথাকোঁ। ৰ'ব এইগিলা কথা বাদ দিয়ক। এই আমাৰ দেউতাৰ তাৰমানে অলপ বেমাৰ হৈ আছে। এতিয়া যাওঁ নে কি আজি? কালি আহিম দ। মিস্ত্ৰীও দেখোন অহা নাই দুদিন। সিদিনা দেখোন যাই আহিলি দেউতাৰে আৰু কি বেমাৰ হয়? চুগাৰ হৈ আছে, সেইকাৰণে অলপ বেছি। দেউতাৰে ডাক্তৰৰ তৰত নেনে নে কি? তাই দেৰে হেঁতে সদায় দেখোন চুগাৰে হৈ থাকে। সদায়তো এখন ঘৰে এৰি যাই থাকিব নোৱাৰা নহয়। মই এতিয়া বেমাৰী, মোৰো বেমাৰ, মই এতিয়া ভাত আঞ্জা বনাই থাকিব নোৱাৰোঁ। হয় গম পাইছোঁ, আপুনি যেনেকৈ ভাত আঞ্জা বনাই থাকিব নোৱাৰে। আমাৰ মায়েও দাদা বিয়া কৰা নাই কাৰণে মই মাজে মাজে যাই থাকিব লাগে আৰু ডাক্তৰৰ তাক কিয় নানিব নে? তেতিয়াহ'লে কিয় কমা নাই এতিয়াও? আৰু তই সেই বুলি সদায় যাই থাকিব নোৱাৰা আৰু গধূলি যাবি।